নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আকৌ আলোচনা কৰিম উদ্যোগী হোৱাৰ বাকী থকা প্ৰশ্নৱলীৰ উত্তৰসমূহ। বলা পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। উদ্যোগী হোৱা দেৱজিৎ ভূঞা। প্ৰশ্ন নম্বৰ 4, ছাৰ, এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব? এইদৰে কোনে সুধিছিল, তাৰ উত্তৰত শিক্ষকে কি কৈছিল বুজাই লিখা। উত্তৰ, এইদৰে প্ৰীতমে সুধিছিল। কোনে সুধিছিল? প্ৰীতমে সুধিছিল। তাৰ উত্তৰত শিক্ষকে কৈছিল, তুমি কোনটো দিশত উদ্যোগী হ'বলৈ বিচাৰিছা, তাৰ ওপৰত তোমাৰ প্ৰয়োজনীয় শিক্ষাগত অৰ্হতাটো নিৰ্ভৰ কৰিব। কি কৈছে শিক্ষকে? যে তুমি কোনটো দিশত বা কোনটো ক্ষেত্ৰত উদ্যোগী হ'ব বিচৰা, তাৰ ওপৰতে তোমাৰ প্ৰয়োজনীয় বা দৰকাৰী শিক্ষাগত অৰ্হতাটো নিৰ্ভৰ কৰিব। এখন ধাবা বা এখন গেলামালৰ দোকান খোলাৰ বাবে অথবা এখন শাক পাচলিৰ দোকান খুলিবৰ বাবে বিশেষ কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই। এখন গেলামালৰ দোকান বা শাক পাচলিৰ দোকান খোলাৰ কাৰণে ইমানখিনি শিক্ষাগত যোগ্যতাৰ প্ৰয়োজন নাই। কিন্তু এইবোৰ ব্যৱসায়ত কৃতকাৰ্য হ'বৰ বাবে বুদ্ধি আৰু সাধাৰণ জ্ঞানৰ প্ৰয়োজন। কিহৰ প্ৰয়োজন হয়? বুদ্ধি আৰু সাধাৰণ জ্ঞানৰ প্ৰয়োজন হয়। আনহাতে এখন বিউটি পাৰ্লাৰ বা মটৰ গাড়ী ভাল কৰা, গ্ৰেজ বা মোবাইল ফোন টিভি ভাল কৰা দোকান খুলিবৰ বাবে নিজৰ সেই কামৰ কৌশল বা স্কিল থকাটো প্ৰয়োজন। যেনেকৈ বিউটি পাৰ্লাৰ খুলিবলৈ হ'লে বা মটৰ মেকানিকৰ কাম কৰিবলৈ হ'লে তোমাৰ সিমানখিনি শিক্ষাগতৰ প্ৰয়োজন নাথাকিব পাৰে। তোমাৰ বাকী কাৰিকৰী দক্ষতা থাকিলেই তুমি কামবিলাক কৰিব পাৰিবা। কেৱল আনৰ ওপৰত নিৰ্ভৰ কৰি এনেবোৰ ব্যৱসায়ত কৃতকাৰ্য হ'ব নোৱাৰি। আকৌ বৰ্তমান সময়ত প্ৰযুক্তি, তথ্য প্ৰযুক্তি আৰু জ্ঞানৰ ওপৰত ভিত্তি কৰি গঢ় লোৱা অৰ্থনীতি আৰু সমাজ ব্যৱস্থাৰ সময়। কাৰ সময়? তথ্য প্ৰযুক্তি আৰু জ্ঞানৰ ওপৰত ভিত্তি কৰি গঢ় লোৱা অৰ্থনীতি আৰু সমাজ ব্যৱস্থাৰ সময়। গতিকে এনেবোৰ বিষয়ত উদ্যোগী হ'ব বিচাৰিলে এনে বিষয়ৰ কি লাগিব? শিক্ষা লাগিব, জ্ঞান লাগিব আৰু কৌশলসমূহ আহৰণ কৰাটো অতিকে গুৰুত্বপূৰ্ণ। এতিয়া আমি 5 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়। কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা। উত্তৰ, শিক্ষকজনৰ মতে এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়। কি কৈছে? উদ্যোগ এটা গঢ়ি তোলাটো সহজ কথা হয়, কিন্তু সফল হোৱাটো বহুত টান কাম হয়। উদ্যোগী হ'বলৈ কোনো বিশ্ববিদ্যালয়ৰ ডাঙৰ ডিগ্ৰী নালাগে। উদ্যোগী হ'বৰ কাৰণে তোমাৰ কোনো কলেজ বা ইউনিভাৰ্চিটিৰ ডাঙৰ ডিগ্ৰী নালাগে। এজন সফল উদ্যোগী হ'বলৈ লাগিব কি তোমাক? ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নামনা মনোবৃত্তি। সকলোৰে পিছে এই গুণবোৰ নাথাকে। আমাৰ প্ৰত্যেকৰে এই গুণবিলাক নাথাকে। আনহাতে এজন উদ্যোগী হ'ব খোজা ব্যক্তি এলাহ হ'ব পাৰে। যোনে উদ্যোগ খুলিব বিচাৰে মানুহজন এলেহুৱা হ'ব পাৰে। কিন্তু সফল উদ্যোগী হ'বলৈ প্ৰথম অৱস্থাত ব্যক্তিজনে এলাহ বৰ্জন কৰি জোতা চিলাইৰ পৰা চণ্ডীপাঠলৈকে সকলোবোৰ কাম কৰিবলৈ সাজু থাকিব লাগে। আচ্ছা, কি কৈছে কথাটো? যে এজন সফল উদ্যোগী হ'বলৈ তোমাক এলাহ বৰ্জন কৰিবই লাগিব আৰু যিকোনো কাম কৰিবলৈ প্ৰস্তুত থাকিব লাগিব। মানে যিকোনো কাম কৰিবা তুমি ডেডিকেটলি কৰিব লাগিব। এইখিনি। প্ৰশ্ন নম্বৰ 6, ভাৰতৰ সৰ্বকালৰ এজন সফল ব্যৱসায়ী ধীৰুভাই আম্বানীৰ হাতত মূলধন আছিল। ধীৰুভাই আম্বানীয়ে মূলধন আৰু শিক্ষাগত অৰ্হতা নথকাকৈ কেনেকৈ এজন সফল উদ্যোগী হ'ব পাৰিছিল বৰ্ণনা কৰা। উত্তৰ, বহুতৰে ধাৰণা যে উদ্যোগী হ'বৰ বাবে বহুতো মূলধনৰ প্ৰয়োজন। কিন্তু ভাৰতৰ সৰ্বকালৰ এজন সফল উদ্যোগী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল অথবা তেওঁৰ ভাল শিক্ষাগত অৰ্হতাও নাছিল। তথাপি তেওঁ এজন সফল উদ্যোগী হ'ব পাৰিছিল। মেট্ৰিকতে শিক্ষা সমাপ্ত কৰা ধীৰুভাইয়ে প্ৰথমে পেট্ৰল ডিপোত তেল ভৰোৱা কাম কৰিছিল আৰু নিজৰ কামৰ বাবে ডিপোটোৰ মেনেজাৰ পদ লৈ পদোন্নতি লাভ কৰিছিল। কিন্তু উদ্যোগী হৈ নিজকে প্ৰতিষ্ঠা কৰা দুৰ্বৰ হেঁপাৰ বাবে তেওঁ চাকৰি বাদ দি ব্যৱসায় কৰাৰ সিদ্ধান্ত লয়। মন কৰিলে চন
বাকির মাটিতে ধন এই চিন্তাৰে আগবাঢ়ি মূলধন অবিহনেও তোমাৰ বাৰীৰে বাঁহ গছ আনি তাৰে কৰিছা তোমাতে সলাই ধান ধন লৈছোঁ কথাটো মন কৰিছা কৌশলেৰে ৰাইজৰ পৰা ধন লৈ কাপোৰ তৈয়াৰ কৰি পুনৰ ৰাইজকে বেছি মুনাফা অৰ্জন কৰি তাৰ লাভাংশৰ ভাগ অংশীদাৰীসকলৰ মাজতো বিতৰণ কৰিলে সময়ত ধীৰুভাই আম্বানীয়ে এই ব্যৱসায়ত সপতদপে আগবাঢ়ি তেওঁ ৰিলায়েন্স কমাৰ্চিয়েল কৰ্পোৰেশ্যন স্থাপন কৰে আৰু পৰৱৰ্তী সময়ত ইয়ে বিখ্যাত ৰিলায়েন্স ইণ্ডাষ্ট্ৰী হয়গৈ সেয়ে মূলধন নথকাকৈও যে সফল উদ্যোগী হ'ব পাৰে তাৰ উদাহৰণ ধীৰুভাই আম্বানী ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিবা থেংক ইউ